হেল্ল' ভিউৱাৰ্ছ, মই আজি ইডলি বনোৱা দেখাবলৈ লৈছোঁ আৰু এইখিনি মই চুজি আৰু গাখীৰ দি লৈছিলোঁ আৰু ইয়াত চেনি দিছোঁ। ইয়াত প্ৰথমতে মিলোৱাখিনি মই দেখাবলৈ নহ'ল কাৰণ মোৰ ঘৰত আলহী অহাৰ বাবে মই জল্দিকৈ বনাইছিলোঁ আৰু ভিডিঅ' কৰা নহ'ল, সেইবাবে দেখাইছোঁ। ইয়াত আপোনালোকৰ প্ৰয়োজন অনুসৰি চুজি দিব আৰু চেনি দিব, গাখীৰ দিব আৰু যদি পাৰে আপোনালোকে যদি বিচাৰে নাৰিকল ৰুকি পেলাই আপোনালোকে দিব পাৰে। আৰু এইখিনি মই তেনেকৈ ফেটি লৈছোঁ, ইমানকণমান হোৱালৈকে আপোনালোকে থ'ব। ইয়াৰ লগতে মই দিছোঁ ইয়াত চুজি অলপ লৈ লৈছোঁ আৰু ইয়াত মই কোকো পাউডাৰ অকণমান মিক্স কৰি দিছিলোঁ। মই জেব্ৰা ষ্টাইলত যেতিয়া কেক বনাই তেনেকৈয়ে মই বনাম বুলি ভাবিছোঁ আৰু সেইটো কাৰণে এনেকুৱা মই কৰি লৈছোঁ। অলপ এনেকুৱা কৰি ল'ব, তেতিয়া অলপ সুবিধা হ'ব। ফাৰ্ষ্টতে আমি কোকো পাউডাৰ দিয়া চুজিখিনি এনেদৰে তলত লৈ ল'ম। আপোনালোকে বিচাৰিলে বগাকৈ এইখিনি যোনখিনি কালাৰ দিয়া নাই সেইখিনি দিব পাৰিব। এনেদৰে ইটোৰ ওপৰত ইটো দিব। এইটো যিহেতু অকণমান ডাঠ হয় সেইটো কাৰণে অকণমান নিজে বহলাই দিব লাগিব। তেনেকৈ মই প্ৰথমতে এতিয়া কোকো পাউডাৰ দিয়াখিনি তলত দিছোঁ, পাছলৈ বাৰু বগাও দিম। ঠিক তেনেদৰে এনেকৈ দুটামান লেয়াৰ বনাই দিব লাগিব ভিডিঅ'টো দেখুওৱাৰ দৰে। আৰু ইয়াত মই এতিয়া ফাৰ্ষ্টতে বগাখিনি দি লৈছোঁ, তাৰপিছতে মই দিছোঁ এইটো কোকো পাউডাৰ। এইটো কেনেকুৱা লাগিছে চাবচোন। এনেদৰে গোটেইখিনি বনাই লোৱাৰ পাছত এডাল এনেদৰে ধূপৰ কাঠি ল'ব পাৰে আৰু যেনেদৰে সৰু হ'ব এনেকৈ লৈ পানি এনেকৈ ইফালৰ পৰা ভিতৰলৈ টানি দিব লাগিব বা বাহিৰলৈ উলিয়াই দিলেও হয়। যেনেকৈ ষ্টাইলত বনাই আপুনি বনাব পাৰে, মই ঠিক এনেদৰে কৰিছোঁ। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো চাওক। আৰু এয়া মোৰ গোটেইকেইটা বনাই কমপ্লিট হৈ গ'ল। মই কেইবাটাও ষ্টাইল দিছোঁ, এবাৰ ভিতৰলৈ দিছোঁ, এবাৰ বাহিৰলৈ দিছোঁ। এয়া গোটেইকেইটা এনেদৰে ষ্টাইল কৰি দিছোঁ। কিছুমান অকণমান বেয়া হৈ যায় কাৰণ কিয় চুজিখিনি ডাঠ হয় যিহেতু, সেইটো কাৰণে এইটো বহলকৈ হৈ নাযায়, সেয়েহে অকণমান হৈছে, কিন্তু প্ৰায়ভাগ ধুনীয়া হৈছে। এনেদৰে মই কুকাৰটো দি দিলোঁ, কুকাৰটোৰ তলত অকণমান পানী দিলোঁ। পানী আপোনালোকে চাই ল'ব যাতে ওপৰলৈকে উঠি নাহে, তেনেকুৱা দিব। আৰু এনেকৈ মই চিটিটো উলিয়াই কুকাৰটো দি দিলোঁ আৰু এয়া অকণমান দেৰিৰ পাছত মোৰ ইডলি ৰেডি। মই এনেদৰেই ইডলি বনাওঁ, আপোনালোকে কেনেকৈ বনাই দেখাবচোন। আজি তাকে ভাবিলোঁ যে এনেকৈ জেব্ৰা ষ্টাইলতে বনাওঁ। মই জেব্ৰা ষ্টাইলতো মই কেক বনাইছিলোঁ। যদি আপোনালোকক লাগে কমেণ্ট বক্সত কমেণ্ট কৰিব, মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ চাওকচোন কিমান ধুনীয়া হৈছে ইডলিকেইটা দেখিবলৈ। বাকী কেৱল বগাকৈ থাকে নহয়নে? আৰু মই ভাবিলোঁ যে এনেদৰে এবাৰ বনাই চাওঁ, দেখিবলৈ কিমান ধুনীয়া হৈছে নহয়নে? আপোনালোকে বাৰু কেতিয়াবা এনেদৰে বনাইছেনে? যদি বনাইছে কমেণ্টত কিন্তু জনাব দেই। আৰু এয়া মই দোকানৰ ফটো লগাই দিছোঁ। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।